চালা ইমান বাকী হৈছে বাকী মাখা নেদে থৈ বাকী মাখা কৰি কৰি নিজাকে মাথা গৰম হৈ গৈছে দাদা দোকানত বহি আছো নেকি বহি আছো নহয় আপোনাৰ দোকানত বহি আছো নেকি এই মই বহি নাথকি কৈছো নেকি মোৰ দোকানত নহয় আপুনি বুজা নাই আপোনাৰ দোকানত বহি আছো নেকি মোৰ দোকানতে মই বহি আছো এই আপুনি বুজা নাই দোকানত কপি আছে নেকি কিয় কপি দেখিব মই আপোনাৰ দোকানত কপি আছে নেকি সুধিছো কিয় কপি দেখিব কোন দেখিছ কপি দেখা মই আপোনাৰ কপি আছে না নাই কপি এই বাদ দাও এলাখান আলু আছে নেকি দোকানত আলু নাই যত পিঁয়াজ পিঁয়াজো নাই দুটা আছে না নাই নাই পিঁয়াজো নাই তালা আছে তালা পালা আছে এই দোকান বন্ধ করে ঘুমিয়ে থাকো কি করি বন্ধ করে ঘুমিয়ে থাকো মোৰ পৰা এইবিলাক কি কাষ্টমাৰ আহে মাথাটা গৰম কৰি আছে হয় বাকী পৰা আমি মাথা গৰম কৰি আছো ও কি লৈ বহি আছে কিয় বলতিয়া বাকী দে আপোনাৰ কিমান মান হৈছে 2827 টকা 5 পইচা দিন বহে মানুহ মৰি গৈছো নেকি মানুহ আছো তো মানুহ নাকি আপনি আপনি একটা বেকার টেনশন লৈছে মোক দিয়া অলপ মাল দাও কি কি লাগিব বা মোক আপনি চাউল টকা লাগিল উৱা চাউল আৰু আৰু মানে উৱা চাউল লাগিল মোক এখন মোক থোৱা নালাগে চাউল দিছি মুগৰ দালি আছে মুগৰ দালি 1 কিলো দি দিয়ক এখনতে চাউল মুগৰ দালি মচুৰ আছে না আপনার তার আছে আছে মসুরের দালি 1 কিলো দি দাও সেখানতে দেখো মসুরের দালি দিছি এতে দিছো ওইগুলা কি আপনি মিক্স করে ললা বাসমতি মোট 30 ঘৰত বেকার থাকে এলাকান বাসে দিবা মানে তো মোট টেনশন টেনশন লব লাগা নাই তো 3 বিধ বস্তু হল হ্যাঁ চেনি আছে না আছে মটাটো মতাটোৱে আছে চেনি আধা কেজি এতে দাও এতে মিক্স কৰি চেনি মিক্স কৰি দি এতে দাও কি গা খাই দিলে যা এই কোনে খাব ওটা দিছ সব চেনি দালি চাউল সব মিক্স কৰি দিছ সব মিক্স কৰি কিনকে খাব লাগিব আবে এই তেৰিকা মোট 30 বেকার থাকে মোট 30 রিজ বনতকে চাউল বাছি দিব তোমাৰ কিবা প্ৰবলেম আছে নেকি বলো চেনি দালি গোটা এটা মিক্স হৈ গেল তে লৈ গেলো পইচা পইচা নাই বাকি আগৰ বাকী আছে না পইচা আছে উপায় নাই পইচা নাই কি কৰিম আছো তো মানুহ আছো পইচা নাই দিয়ে পইচা দিলে ন বাকী উপায় নাই ওটা মাল দিয়ে আপনি রাখো মই গেলো দাও পইচা হাই গাইজ নমস্কাৰ আমি আপোনালোকলৈ আৰু সৰু ভিডিঅ' এটা আজি আগবঢ়াই দিলোঁ আপোনালোকে আমাৰ ভিডিঅ'বিলাক লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আগতেও আমাৰ ভিডিঅ'বিলাক বহুতেই চাই আছে আৰু আমাৰ যিমান ছাবস্ক্ৰাইবাৰ আছে তাতকৈ বহুতেই চাই আছে কিন্তু তেওঁলোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই আপোনালোকে ছাবস্ক্ৰাইব কৰক কাৰোবাক শ্বেয়াৰ কৰি দিয়ক লাইক কৰি দিয়ক কমেণ্ট কৰি দিয়ক যাতে আমিও অকণমান আগবাঢ়ি যাব পাৰোঁ নহ'লে অকণমান বেয়া লাগে দিয়কচোন আমিও অলপ হ'লেও কষ্ট কৰি আছোঁ বা তাৰ ফলখিনি পোৱা নাই গতিকে আপোনালোকে আমাৰ নতুন ভিডিঅ'টো চাওক লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক আৰু আমাক আগবাঢ়ি যোৱাত সহায় কৰি দিয়ক নমস্কাৰ